মই তামান ভাল পাওঁ তুমি মোক ভাল পাবানে তোমাৰ কাৰণে মই সকলো কৰিব পাৰিম তুমি তাৰ কাৰণে কি কৰিবা সেইকাৰণে মই আমাৰ বাৰীৰ পিছত থকা পুখুৰীটো মই জাপ দিব পাৰিম আৰু কি কি কৰিব পাৰিবা আৰু আমাৰ ঘৰত ছাগলী আছে নহয় ছাগলী বিক্ৰী কৰিও মোবাইল দিব পাৰিম এই পাগলটোৰ লগত কি কথা পাতি আছা এই জাত চা না এইবিলাকৰ কথা পাতিব মোৰ সময় নাই বল পম্পী ক'বা না মেঘালী তুমি মোক এবাৰ কোৱা ভাল পাওঁ বুলি ঐ ইহঁতে আমাক পাগল বুলি কৈছে বল 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 চাই যাম বল ল'ৰাবিলাকৰ কাৰণে আমি টিউচন আহিব নোৱাৰো ঐ তোমালোকৰ ছোৱালীজনক লাজ নোপোৱা নেকি তোমালোকৰ ঘৰত ভাই ভনী নাই নেকি তাকে জকাই থাকিবি এই বল বল এই তোক চাই ল'ম বে দাদা এইখিনি সহায় কৰাৰ বাবে ধন্যবাদ নাই নাই মই কিনো সহায় কৰিলোঁ তোমাৰ নামটো কি মেঘালী কৈছোঁ আপোনাৰ ৰাজকাশ্যপ মেঘালী এতিয়া আমি যাব বহুত সময় হ'ল নহয় দাদা আমি এতিয়া আকৌ পিছত লগ পাম যোৱা মেঘালী ৰ'বাচোন তোমালোক কথা আছে মোৰ অলপমান কি কথা কোৱাচোন মেঘালী তোমাৰ কোনোবা ভাল পোৱা আছে নেকি নাই এতিয়া আমি আহোঁ মেঘালী তোমাৰ নম্বৰটো আৰু तेरे नाल आना ना চাইকেলখন বেয়া হৈ গ'ল হয় নেকি দাদা তুমি কোনফালে যাবা মই ধন্যবাদ ফালে যাম অঁ মই যাব পাৰিম নেকি তোমাৰ লগত অঁ আহিব পাৰে ঠিক আছে তেতিয়াহ'লে মই দেউতাক ফোন কৰোঁ দেউতাক ক'ব পাৰিম ঠিক আছে ফোন কৰিম হেল্ল' অঁ দেউতা তুমি ক'ত আছা মই টিউচন আহি থাকোঁতে মোৰ চাইকেলখন বেয়া হ'ল মই বিপুলদাৰ দোকানত চাইকেলখন থৈ যাওঁ তুমি আহি লৈ যাবা নাই মই বাটতে দাদা এজনক লগ পালোঁ দাদাৰ লগতে টিউচন গুচি যাওঁ নেকি অঁ ঠিক আছে মই চাইকেলখন থৈ দিওঁ অঁ অঁ ঠিক আছে দিয়া মেঘালী মই ইয়াত ৰৈ আছোঁ তুমি এতিয়ালৈকে অহা নাই কিয় দাদা মই ৰৈ আছোঁ আহা তুমি আহিলা ইমান দেৰি হ'ল যে তোমাৰ মোৰ ঘৰত অলপ কাম আছিল হয় নেকি তোমাৰ ঘৰত কোন কোন আছে তুমিচোন মোক কোৱাই নাই মোৰ ঘৰত মা আছে দেউতা আছে আৰু মই দেউতা চাকৰি কৰে মানে বেংকৰ মেনেজাৰ মা মাষ্টৰনী আৰু মই ছফ্টৱেৰ ইঞ্জিনিয়াৰ অঁ আমাৰ ঘৰত সকলোৱে আছে দেউতা মানে ঘৰৰ মাটি খচিব নালাগে আৰু চব পাকাৰে আৰু লেট্ৰিন বাথৰুম এনেই আহোঁ আৰু চব পাকাৰে আৰু বিটু মই তোমাক ভাল পাই পেলালোঁ হয় নেকি মই তোমাৰ লগত আজিয়ে যাম বিটু তুমি কি ভাবি আছা অঁ হয় নেকি উঠাতে মেঘালী নামা এয়াই আমাৰ ঘৰ মেঘালী ভিতৰলৈ আহা বিটু এয়াই তোমাৰ ঘৰ নেকি হয় এয়াই মোৰ ঘৰ তুমি মোক কিয় মিছা কথা ক'লা বিটু তুমিতো কৈছিলা তোমাৰ দেউতাই বেংকত চাকৰি কৰে মা মাষ্টৰনী তুমি ইঞ্জিনিয়াৰ এইবোৰ সকলো মিছা আছিল নেকি হয় এইবোৰ মিছাই আছিল কিন্তু তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা বিটু মানে মেঘালী আজিকালিতো ছোৱালীবিলাকক ধনী ঘৰৰ ল'ৰা নাপালে ছোৱালীবিলাকেতো বিয়াই নহয় চ' মই সেইকাৰণে তোমাৰ লগত মিছা কথাই ক'লোঁ মেঘালী বিটু মই তোমাৰ দুদিনৰ চিনাকি হৈ মই মা দেউতাক এৰি থৈ গুচি আহিলোঁ কাৰণ মই তোমাক বিশ্বাস কৰিছিলোঁ কিন্তু তুমি মোৰ বিশ্বাসবোৰ ভাঙিব নালাগিছিল মই তোমাক বহুত বিশ্বাস কৰিছিলোঁ আৰু বিটু এটা কথা শুনা
তুমি এনেকুৱা কৰিলা মোৰ লগত আৰু যাতে এনেকুৱা কাৰো লগতে নকৰা সেইটো কথা তুমি ভালকৈ মনত ৰাখিবা আৰু বিটু মই তোমাৰ লগত অলপ সময় নৰখোঁ কাৰণ মই ইমান দুখীয়া নহয় কাৰণ তুমি মোক মিছা কথা কৈ ইমান প্ৰতিশ্ৰুতি দিবলৈ তুমি মোক ইয়াত আনিলা মই এতিয়াই মাৰ ঘৰত গুচি যাম তুমি মোৰ লগত বহুত বিশ্বাসঘাতকতা কৰিলা বিটু মেঘালী তুমি মোক এৰি নাযাবা মেঘালী তুমি মোক এৰি নাযাবা মেঘালী তুমি মোক এৰি নাযাবা মেঘালী হাই কপাল মই কি ভুল কৰি দিলোঁ মই যদি আজি মেঘালীক সঁচা কথা ক'লোঁ হয় হয়তো মোৰ মেঘালী জীৱনত আহিল হয় মই মিছা কথা কোৱাৰ বাবে আজি মেঘালী মোৰ পৰা আঁতৰি গ'ল জীৱনত কেতিয়াও এনেকুৱা ভুল আৰু নকৰোঁ যি কৰিলোঁ ভৱিষ্যতত এনেকুৱা ভুল আপোনালোকেও নকৰিব কাৰণ সত্যতাৰ প্ৰমাণ এদিন নহয় এদিন হ'লেও ওলায় হয়তো মিছা কথা ক'লে মানে কেতিয়াবা লাজত পৰিবলগীয়া হয় আৰু সঁচা কথা ক'লে হয়তো বিপদত কেতিয়াও পৰিবলগীয়া নহয় মিছা কথা ক'লে ঠেংচুটি একাষাৰ কথা আছে নহয় অসমীয়া মানুহৰ একাষাৰ কথা আছে মিছা কথাত ঠেংচুটি হয় গতিকে আমিনো কিয় মিছা কথা কওঁ আমি কেতিয়াও মিছা কথা ক'ব নালাগে যি কওঁ সঁচাটোৱে ক'ব লাগে আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব